নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি আপোনালোকক এনেকুৱা এটা ধুনীয়া ঘৰ দেখুৱাবলৈ গৈ আছোঁ। ঘৰটো আছে ইয়াৰ পৰা বেছি দূৰ নহয়, উদয়পুৰলৈ যাব লাগিব। উদয়পুৰত পাপুদা ভাগৰ ঘৰ। পাপুদা ভাগৰ ঘৰটো মানে ইমানেই ধুনীয়াকৈ বনাইছে, ইমানেই ধুনীয়া। বাহিৰটো এতিয়াও অলপ ফিনিচিং কৰিবলৈ আছেই, মানে ৰং চং কৰিবলৈ বাকী আছেই, কিন্তু তেওঁ বুলি তাৰ আগতে মই আপোনালোকক ঘৰটো দেখুৱাব বিচাৰোঁ। মানে ঘৰটো সঁচাকৈ বহুতেই ধুনীয়া আৰু ভিতৰটো দেখি মানে আপোনালোক মানে ক'ব লাগিব মানে জাষ্ট ৱাও, মানে সঁচাকৈ বহুত ধুনীয়া ঘৰ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো দবাবলৈ নাপাহৰিব। আৰু এইফালে বহি আছে আমাৰ মা। কেনেকুৱা, ভালনে আপোনাৰ? ভাত খালে? ভাত খালে। আৰু আমাৰ মুক্তিও মানে কিবা কিবি কাম কৰি আছে। বলকচোন কিনো কাম কৰি আছে মুক্তিয়ে মানে অকণমান আপোনালোকক দেখুৱাই দিওঁ। যিহেতু আমাৰ দোকানখনৰ চাটাই বেৰ লগাই থোৱা আছে, চাটাই বেৰবিলাক অলপ দোকানখন অকণমান ধুনীয়া কৰোঁ বুলি ভাবি মানে মুক্তিয়ে এনেকৈ ৰং কৰি আছে। হাই, ধুনীয়াকৈ কৰিবা দেই ৰং চংবিলাক। আৰু বাকী এনেকৈ ধুনীয়াকৈ এতিয়া ৰং কৰি থকা হৈছে। আৰু ব'লক উইদাউট ৱেষ্টিং টাইম এতিয়া আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, নহ'লে বেছিকৈ কথা কৈ থাকিলে আপোনালোক ব'ৰ হৈ যাব। চ' আপোনালোকক ব'ৰ নকৰি লেটছ গেট ষ্টাৰ্টেড। আৰু গাইজ এতিয়া আহি পাই গ'লোহি মই পাপুদাহঁতৰ ঘৰত, আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ঘৰটো। চ' গাইজ এইটোৱে হৈ গ'ল পাপুদাহঁতৰ ঘৰটো। পাপুদাহঁতৰ ঘৰৰ ফ্ৰণ্টৰ পৰা আপোনালোকে ডিজাইনটো চাই লওক, ফ্ৰণ্টৰ ভিউটো চাই লওক। ফ্ৰণ্টৰ ভিউটো কেনেকুৱা লাগিছে, কেনেকুৱা মানে একদম ধুনীয়া লাগিছে ফ্ৰণ্টৰ পৰা ভিউটো। আৰু এইফালে বনাই আছে আপোনাৰ গুৰু ঘৰ। এয়া গুৰু ঘৰৰ কাম মানে এতিয়াও বাকী আছে, কিছুমান কাম মানে এতিয়াও বাকী আছে, কমপ্লিট হোৱাই নাই। তাৰ আগতে মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু ঘৰটোতো ৰং কৰিবলৈ বাকী আছে, ৰং কৰিলে মানে ঘৰটো আৰুৱে শুৱনি হ'ব। আৰু এইফালে আপোনালোকে চাই লওক খিৰিকীৰ ডিজাইনটোও ভাল লাগিছে, ধুনীয়া লাগিছে। আৰু এইফালে আপোনাৰ ধুনীয়াকৈ ষ্টেপকেইটাটোত টাইলছ লগাই থোৱা আছে। আৰু এইফালে ধুনীয়াকৈ টাবত মানে ধুনীয়াকৈ ফুলবিলাক সজাই ৰাখিছে। আৰু ঘৰৰ মুখত যিহেতু মানে ফুল চুলবিলাক থাকিলে মানে কিবা এটা ভাল লাগে আৰু, হয়নে নহয় বাৰু? তাৰপিছত এতিয়া আপোনালোকে এইখন মেইন গেটখন চাই লওক, মেইন গেটখনো বহুত ধুনীয়া লাগিছে। আৰু এতিয়া আমি মেইন গেটখন খুলি ভিতৰলৈ সোমাই যাওঁ ব'লক। চ' মই মেইন গেটখন খুলি দিলোঁ। আৰু এইফালে ভিতৰলৈ সোমালেই আপোনালোকে ডাঙৰ ডাঙৰ টাবত মানে ধুনীয়াকৈ ফুল মানে সজাই ৰাখিছে। আৰু দেখিছে নাই কিমান ডাঙৰ ডাঙৰ টাবত মানে ধুনীয়াকৈ ফুল সজাই ৰাখিছে। আৰু লেফ্টতো মানে এইজোপা কিবা কাঁইট নিচিনা এজোপা গছ, এইজোপা গছো মানে সজাই ৰাখিছে, ভাল লাগিছে। আৰু এইফালেদি ষ্টেপ মানে ওপৰলৈ যাবৰ কাৰণে, ওপৰতো কিবা কিবি বনোৱা হ'ব পিছৰলৈ, সেয়াতো কাম বাকীয়ে আছে, মানে বনোৱা হোৱা নাই। আৰু যিহেতু ভিতৰলৈ সোমোৱাৰ আগতে মই আপোনালোকক লেফ্টতে যিহেতু ষ্ট'ৰ ৰুমটো আছে, চ' ষ্ট'ৰ ৰুমটো মই আপোনালোকক দেখুৱাই লৈছোঁ। এইটো হৈ গ'ল ষ্ট'ৰ ৰুমটো। ইয়াত মানে কিছুমান বস্তু ৰখা হৈছে ষ্ট'ৰ ৰুমত। আৰু এতিয়া আমি চামগৈ ড্ৰয়িং ৰুমটো চোৱাৰ আগতে আমি মেইন দৰ্জাখন চাই ল'ম। মেইন দৰ্জাখনৰ ডিজাইনটো আপোনালোকক মই দেখুৱাব বিচাৰোঁ। দৰ্জাখনো মানে বহুত ধুনীয়া। চ' দৰ্জাখন মই আপোনালোকক দেখুৱাই লৈছোঁ, ৰ'ব। এয়া মই দৰ্জাখন টানি লৈছোঁ। আৰু ইয়াত চাওক আপোনালোকে ফুলবিলাক চাওক, কি ধুনীয়াকৈ দৰ্জাখনৰ ফুলবিলাক কটা হৈছে মানে, আৰু কিমান এটা ধুনীয়া মানে ফিনিচিং দিছে মানে। আৰু দৰ্জাখনো মানে বহুত ভাল লাগিছে। মানে এইখন হৈ গ'ল আপোনাৰ মেইন দৰ্জাখন। আৰু মেইন দৰ্জাখনৰ ওপৰতে মানে এনেকৈ ধুনীয়াকৈ মানে গণেশ আৰু এইবিলাক কিবাকিবি এনেকৈ ধুনীয়াকৈ লগোৱা হৈছে বস্তুবিলাক। তাৰপিছত এতিয়া আমি ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই গৈ এইটো হৈ গ'ল আপোনাৰ ড্ৰয়িং ৰুমটো। সোমাই আহিলোঁ আমি ড্ৰয়িং ৰুমটো। সোমাই আহিয়ে আপুনি এইফালে দেখিব টাবত মানে ধুনীয়াকৈ ফুল সজাই ৰাখিছে। আৰু এইফালে টিভিটো। আৰু এতিয়া আমি যদি চাওঁ আপোনাৰ এইফালে ডাঙৰ মানে ডনলফ, এয়া চাই লওক আপোনালোকে কিমান ডাঙৰ ডনলফ মানে এনেকৈ সজাই ৰাখিছে, বহুত ভাল লাগিছে। আৰু এইফালে গোটেইখিনি ট্ৰফি, পাপুদাই যিহেতু মানে ক্ৰিকেট খেলি এইবিলাক মানে ট্ৰফি গোটাই ৰাখিছে, ইমান গাল ট্ৰফি আৰু ইমান ডাঙৰ ট্ৰফি, মানে সঁচাকৈ বহুত ভাল লাগিছে ট্ৰফিখিনি সজাই ৰাখিছে। আৰু এইফালে এখন ডাইনিং, আৰু ওপৰৰ ফালে ফল চিলিঙৰ ডিজাইনটো চাওক, মানে বহুত ভাল লাগিছে ফল চিলিঙৰ ডিজাইনটো। আৰু এইটো যিটো অকণমানি ৰুম, ইয়াত মানে আলহী আহিলে মানে চাহ তাহ খাবৰ কাৰণে মানে যিহেতু সৰুকৈ ৰুম এটা বনাই থৈছে, বহুত ভাল লাগিছে। আৰু এইফালে আপোনালোকে ফল চিলিঙৰ ডিজাইনটো চাওক, ফল চিলিঙৰ ডিজাইনটো বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে এই ফল চিলিঙৰ ডিজাইনটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। চাওক না একদম ইমান গাল লাইট আৰু অকণি লাইটবিলাক লগাই থৈছে। আৰু এইফালে যিটো ফল চিলিঙৰ লাইটিং চিষ্টেম যি থৈছে, এইটো বহুতে ভাল লাগিছে। আৰু এতিয়া যদি আমি সোমাই আহোঁ এইফালে আছে আপোনাৰ এইটো গেছ ৰুমটো। এইটো হৈ গ'ল আপোনাৰ গেছ ৰুমটো। আৰু গেছ ৰুমৰ এইফালে আপোনাৰ চকী এইফালে দি থৈছে, আৰু এইফালে আপোনাৰ বেডখন। আৰু এইটোৱে হৈ গ'ল আপোনাৰ গেছ ৰুমটো। গেছ ৰুমটোৰ কাষতে আছে আপোনাৰ এটা বেডৰুম, এইখন হৈ গ'ল বিচনা। এইটো আপোনাৰ এটা বেডৰুম হয়। আৰু এইফালে আপোনাৰ ডনলফ সজাই ৰাখিছে, বেডৰুমৰ ভিতৰতে ডনলফ। আৰু এইফালে আছে ভিতৰতে আপোনাৰ লেট্ৰিন বাথৰুম। আৰু তাৰ কাষতে আছে আপোনাৰ এইফালে ড্ৰেছিংখনৰ ডিজাইনটো আপোনালোকক মই দেখুৱাই দিছোঁ। ড্ৰেছিংখনৰ ডিজাইনটো আপোনালোকে চাই লওক কেনেকুৱা লাগিছে জনাব। আৰু তাৰ কাষতে আপোনাৰ ৰখা হৈছে গডৰেজটো। আৰু এইফালে হৈ গ'ল আপোনাৰ বিচনাখন,
ধুনীয়াকৈ সজাই ৰাখিছে বিচনাখন আৰু এইফালে আপোনাৰ তলফালে ধুনীয়া ধুনীয়া টাইলছ দিছে ন টাইলছবিলাক আৰু ওপৰৰ স্লেটত মানে কিবা কিবি বস্তু ৰখা হৈছে আৰু এইফালে ছাইডত মানে ধুনীয়াকৈ ফটো আৰু বস্তুবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইমান ধুনীয়াকৈ যিহেতু বনাইছে মানে সঁচাকৈ বহুতেই ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব আৰু কি আছে নাই আপোনালোকক সকলোবিলাক মই দেখুৱাই আছোঁ চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক এটা কৰিব চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা তেনেকুৱাটো দবাব নাপাহৰিব আৰু ওপৰত চাওক আপোনালোকে এইযোৰ যিটো মানে ফল চিলিঙত লাইটিং চিষ্টেম দিছে এই লাইটিং চিষ্টেমটো সঁচাকৈ মানে বহুত ভাল লাগিছে আৰু এতিয়া আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ এখন দৰ্জাৰ পিছফালৰ যিহেতু দৰ্জা এখনৰ আপোনালোকে ডিজাইনটো চাই লওক আপোনালোকে ফুলবিলাক চাই লওক কি ধুনীয়াকৈ মানে ফুলবিলাক কটা হৈছে এইবিলাক ফুলে কম নে ডিজাইনে কম চৰি ডিজাইন বুলিয়ে কৈছোঁ ডিজাইনটো চাই লওক আপোনালোকে কি ধুনীয়াকৈ আপোনালোকৰ মানে ডিজাইনটো কটা হৈছে মানে আৰু ইমান ধুনীয়া এটা ফিনিচিং দিছে দৰ্জাখন চ' বহুত ভাল লাগিছে আৰু গাইছ এইটো হৈ গ'ল আপোনাৰ ডাইনিং ৰুমটো এইফালে চাই লওক আপোনালোকে ডাইনিংখন ধুনীয়াকৈ সজাই ৰাখিছে চকীবিলাকো বহুত ধুনীয়া আৰু এইফালে আমাৰ আইতাই চাই আছে কিনো কৰি আছোঁ বুলি আৰু এইফালে আপোনাৰ একুৱা পানী যিহেতু একুৱা পানী আৰু এইফালে হৈ গ'ল আপোনাৰ কিটচেন ৰুমটো চ' এতিয়া আপোনালোকক মই কিটচেন ৰুমটো দেখুৱাইছোঁ ৰ'ব আৰু গাইছ এইটো হৈ গ'ল আপোনাৰ কিটচেন ৰুমটো চাই লওক আপোনালোকে কিটচেন ৰুমটো এইফালে আপোনাৰ ষ্টভটো ধুনীয়াকৈ সজাই ৰাখিছে এইফালে ষ্টভ আৰু আপোনাৰ এইফালে মানে বাচন বৰ্তনবিলাক সজাই ৰাখিছে ওপৰৰ স্লেটতো কিবা কিবি ৰখা হৈছে আৰু এইফালে কাঁহী বাতি আৰু এইফালে হৈ গ'ল আপোনাৰ ফ্ৰিজ কিটচেন ৰুমটো অলপ সৰু যদিও একো নাই ধুনীয়াকৈ বনোৱা সিজোৱা কৰিব পাৰিব ইয়াত কোনো প্ৰব্লেম নাই চ' এইটোৱে হৈ গ'ল আপোনাৰ কিটচেন ৰুমটো আৰু গাইছ এইফালে আছিলে পাপুদা ভাগৰ বেডৰুমটো আৰু পাপুদা ভাগৰ বেডৰুমটোৰ মানে চাবিটো মানে পাপুদাৰ লগতে গুচি গ'ল সেইকাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে চৰি আৰু বেলেগ কি আছে মই আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আৰু গাইছ এতিয়া আমি ওপৰলৈ যাম চিৰিয়েদি ওপৰলৈ যাওঁ ওপৰতনো কি আছে কি নাই চাওঁ তাকো সেইটোও চাই যাওঁ মানে আৰু একেবাৰে শেষত চ' মই এতিয়া ওপৰলৈ আহিলোঁ ওপৰলৈ আহি আপোনাৰ এইডোখৰতে অকণমান জেগা আছে আৰু এই জেগাডোখৰতে কিবা এটা ৰুম আছে এইটো কি ৰুম হয় মই নাজানো আৰু বাকী এইডোখৰতে আপুনি ৰৈ মেলি মানে ধুনীয়াকৈ মানে বাহিৰৰ আপুনি মানে নেচাৰটো উপভোগ কৰিব পাৰিব আপুনি মানে ধুনীয়াকৈ বাহিৰলৈ চাই থাকিব পাৰিব চ' এইডোখৰৰ পৰা আপুনি ধুনীয়াকৈ ভিউটো আমেজ লৈ থাকিব পাৰিব চাহ তাহ একাপ লৈ লওক আৰু লৈ মেলি আপুনি খাই বাহিৰলৈ চাই থাকক আৰু বাহিৰত এইফালে পিছফালে মানে কিবা কিবি কাম এতিয়াও চলি আছে আৰু কি বনাব কি নবনায় এইবিলাক পিছত কমপ্লিট মানে এতিয়াও মানে কিছুমান কাম বাকী আছে আৰু বাকী এইটোৱে হৈ গ'ল ওপৰৰ হেৰিটো আৰু বাকী ঘৰটো এইটোৱেই আপোনালোকক দেখুৱালোঁ আপোনালোকে কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব চেনেলটো যদি প্ৰথমবাৰ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা তেনেকুৱাটো দবাবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ মই লগ পাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত